নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ কৰ্দৈ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। ভিডিঅ'টি চাই আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টি চাওঁ। কৰ্দৈ কেইটা মই গছৰ পৰা আনি ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত মই ধুনীয়াকৈ ছাইডবোৰ কাটি পেলাইছোঁ। তাৰপিছত মোৰ আপোনালোকৰ পচন্দ অনুসৰি কাটি ল'ব। মই গোল গোলকৈ কাটি লৈছোঁ এনেদৰে। এতিয়া মই চৰিয়া এটাত লৈ ল'ম গোটেইখিনি। তাৰপিছত নিমখ অকণমান দি পেলাই, নিমখ 2 চামুচমান দি পেলাই আপোনালোকে ভালদৰে মিহলি কৰি ল'ব। তাৰপিছত ঢাকনি এখন মাৰি কিনে থৈ দিব, 2-3 ঘণ্টাৰ বাবে ৰাখি দিব। তাৰপিছত নিমখ আপোনালোকে দেখিব নিমখৰ পৰা পানীবোৰ এৰিব ধৰিছে। তাৰপিছত এতিয়া মই নিমখৰ পৰা পানীখিনি আঁতৰাই পেলাম। তাৰপিছত এতিয়া মই হালধি অকণমান সানি কিনে ৰ'দত থৈ দিম 2-3 ঘণ্টাৰ কাৰণে। তাৰপিছত মই এনেকৈ হালধিখিনি সানি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এখন শুকান ট্ৰে লৈ লৈছোঁ। তাৰপিছত এনেকৈ পাতল পাতলকৈ মেলি দিছোঁ। তাৰপিছত আপোনালোকে এনেকৈ ধুনীয়াকৈ ৰ'দত ৰাখি দিব 3-4 ঘণ্টাৰ কাৰণে। তাৰপিছত আপোনালোকে এতিয়া মেইন মছলাখিনি লৈ ল'ব। মই ইয়াতে লৈছোঁ অকণমান গোটা জিৰা লৈছোঁ, তাৰপিছত মেথি গুটি লৈছোঁ, তাৰপিছত চব গুটি লৈছোঁ কেইটামান, তাৰপিছত শুকান জলকীয়া লৈছোঁ 2 চামুচমান, গোটা ধনিয়া লৈছোঁ, অকণমান কালজিৰা লৈছোঁ, অকণমান জনি গুটি লৈছোঁ। ইফালে মই কেৰাহী এটা ৰাখি দিছিলোঁ গৰম হ'বলৈ। এতিয়া মই গোটেইখিনি ইয়াতে ঢালি দিম। তাৰপিছত অকণমান সময় আপোনালোকে ইয়াতে গৰম হ'বলৈ লাৰি থাকিব। তাৰপিছত গোটেইখিনি আপোনালোকে গৰম হোৱাৰ পিছতে অকণমান ভাজি ল'ব আৰু। তাৰপিছত আপোনালোকে মিক্সাৰ জাৰ এটাত লৈ ল'ব গোটেইখিনি। লৈ এতিয়া মই 1 চামুচ সৰিয়হ দিছোঁ ইয়াতে। তাৰপিছত এতিয়া আহিলে মিক্সাৰ জাৰ এটাত লৈ কিনে ধুনীয়াকৈ এইখিনি গ্ৰাইণ্ড কৰি ল'ব। তাৰপিছত আনফালে মই এটা কেৰাহীত আকৌ অকণমান মিঠাতেল গৰম হ'বলৈ দিছিলোঁ আচাৰত দিবলৈ। তাৰপিছত এতিয়া মই কৰ্দৈখিনি ৰ'দৰ পৰা লৈ আহিলোঁ শুকালে ধুনীয়াকৈ। তাৰপিছত মই ইয়াতে গোটেইখিনি ঢালি ল'ম। লৈ কিনে আপোনালোকে ইয়াতে গোটেই মছলাখিনি ল'ব। লৈ কিনে আপোনালোকে ধুনীয়াকৈ মিহলি কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে মছলাখিনি ঢালি দিব অকণমানকৈ। তাৰপিছত আপোনালোকে ইয়াতে 2 চামুচ ৰেড চিলি পাউডাৰ দিব। তাৰপিছত আপোনালোকে ইয়াতে তেলখিনি ঢালি দিব। তাৰপিছত ধুনীয়াকৈ আৰু এবাৰ মিহলি কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে মই আগতে নিমখ অকণমান দিছিলোঁ, গতিকে ইয়াতে অকণমান আৰু 1 চামুচ নিমখ দি দিলোঁ মই সোৱাদ অনুসৰি। আপোনালোকে চাই ল'ব, এইটো নিজৰ সোৱাদ অনুসৰি নিমখ দিব। তাৰপিছত মই ধুনীয়াকৈ মিহলি কৰি ল'লোঁ। তাৰপিছত মই ইয়াত এতিয়া আইনাৰ বৈয়াম এটাত ধুনীয়াকৈ এইখিনি ভৰাই ল'লোঁ। তাৰপিছত আপোনালোকে এইখিনি মাজে সময়ে ৰ'দত দি থাকিব। তাৰপিছত এতিয়া আমাৰ আচাৰখিনি ৰেডি হৈ গ'ল। ভিডিঅ'টি চাই আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।